প্ৰথম কথাটো হ'ল যে এজন মাঘৰীয়া বৰমা থানাৰ অন্তৰ্গত আমাৰ মাঘৰীয়া গাঁৱত এজন সন্দেহযুক্ত মিয়া মানুহে যি ধৰণৰ মাটি মতে মাটি ক্ৰয় কৰিবলৈ লৈছে, প্ৰায় 20ৰ পৰা 25 বিঘা মাটি ক্ৰয় কৰিছে। গতিকে আমি শংকিত হৈছোঁ। আমি গাঁৱত এইমূৰৰ পৰা হিন্দু মুছলমান মিলি আছোঁ। গতিকে আমি অসমীয়া মানুহবোৰ মিলি আছোঁ। গতিকে তাৰমানে মিয়া মানুহৰ আমাৰ প্ৰথম কথা আপত্তি আছে। দ্বিতীয় কথা হ'ল যে তেওঁ আমাৰ গাঁৱত কোনো ধৰণৰ মাটি ঘৰ বাৰী নোহোৱাকৈ তেওঁ যি চক্ৰান্ত কৰি যে ভোটাৰ লিষ্টত নাম অন্তৰ্ভুক্ত কৰিছে, ইয়াক লৈ আমি চিন্তিত হৈছোঁ। গতিকে আমি ইয়াত উচিত তদন্ত বিচাৰিছোঁ। প্ৰথম কথা, তেওঁ ঘৰৰ নাম্বাৰ ওলাইছে 37, তেওঁৰ নাম ওলাইছে ইতিমধ্যে ভোটাৰ লিষ্টত। আৰু তেওঁৰ আমি এই কথাবোৰ তদন্ত কৰিব বিচৰা তেওঁৰ যি পৰিয়ালৰ তেওঁৰ ৱাইফে আহি আৰু তেওঁৰ পৰিয়াল যে আমাৰ ঘৰত ওচৰত যে ভয় ভুগি দিছে, এই ক্ষেত্ৰত ইতিমধ্যে আমি DC অফিচত দিছিলোঁ, SP অফিচত দিছোঁ। আমাৰ এই বৰমা ৰাজহ চক্ৰ বিষয়াৰ কাজত ইতিমধ্যে আমি উপস্থিত আছোঁ। ইয়াতো আমি এখন জাননী দিছিলোঁ, কিন্তু ইতিমধ্যে আমি কোনো ধৰণৰ ফলাফল পোৱা নাই। মানুহজনৰ ঘৰত এতিয়া জানিব পৰা মতে কলগাছিয়া আছে দে শুনিবলৈ পাইছোঁ। যে তেওঁ আচলতে বৰপেটা জিলাৰ কয়াকিচিকি কলগাছিয়াৰ কোনোবা জেগাৰ গাঁৱৰ বাসিন্দা হ'লে তেওঁ কিন্তু তাৰ আগতে আমাৰ সুৰাদিতে আমাৰ দীপ্তাতে তেওঁ বিয়া কৰাইছিল। আৰু তেওঁ প্ৰশাসনৰে মানুহ, তেওঁৰ ঘৈণীয়েকৰ প্ৰশাসনৰে মানুহ, দুয়োজনে পুলিচ। গতিকে সেই হিচাপে আমাৰ গাঁৱত কোনোবা বিবাহ কৰে তাত আপত্তি কৰিব লগা একো নাছিল। তাৰপিছতে মাঘৰীয়া গাঁৱত তেওঁ 20 বিঘা মাটি কিনিছে। মাটি কিনাটো মানে তেওঁৰ কথা হৈছে কি, যোনে মাটিৰ মালিকো দীপ্তাৰ, হয়নে নহয়? তেওঁ বেচিছে। গতিকে সন্মুখত আছোঁ আমি যে তেওঁ নন বিটিডিৰ মানুহ বিটিডিত মাটি কেনেকৈ কিনিলে সেই তথ্যটো লাগে, নম্বৰ 1, হয়নে নহয়? আৰু তেওঁৰ ভোটটো কেনেকৈ হ'ল, যিটো ভোট উঠাৰ নিয়ম আছিল, সেই নিয়ম মতে হৈছে নে হোৱা নাই এইটো আমাৰ SDC ছাৰে বা বিয়ালো বা গাঁওবুঢ়া জানে। সেইখিনি বস্তু কেনেকৈ হ'ল সেইখিনি তদন্তৰ কাৰণে আমাৰ গাঁৱৰ মহিলা বা পুৰুষসকলে একগোট হৈছে। আমাক SDC ছাৰে সেইখিনি অলপ তদন্ত কৰি দিলে মানুহখিনি সুখী হ'ব। মাটিখিনি নামজাৰি হৈছে নে হোৱা নাই? মাটিখিনিতো আপোনালোকে সকলোৱে জানে, নন বিটিডিৰ মানুহ বিটিডিৰ মাটি মানে নামজাৰি কৰিব নোৱাৰে। আৰু যদিও হৈছে সেইটোতো আমাৰ সন্মুখত অফিচাৰ জানিব। গোটেই ৰেকৰ্ড যিহেতুকে ইয়াতে আছে, মাটি নামজাৰি হোৱা নোহোৱাটোতো ইয়াতে। গতিকে নামজাৰি হৈছে নে হোৱা নাই ময়ো যিহেতু অলপ দূৰত আছিলোঁ, জানিব পৰা নাই। সেইটো আমি অফিচত তদন্ত কৰিলে বা ছাৰে গোটেই অসমতে শংকিত, অকলে আমি আমাৰ গাঁওখনে নহয়। গতিকে সেই সম্পৰ্কে আমাক ছাৰে যদি মাটিৰ কথাটো অলপ তদন্ত কৰি দিয়ে, বিশেষ কৰি মাটি আৰু ভোট, এই দুটা বস্তু আমি আমাৰ SDC ছাৰে যদি আমাক সেইটো অলপ ইনকুৱাৰী কৰি দিয়ে, তেতিয়া আমি গোটেইখিনি সুখী হ'ম।